সাবস্ক্ৰাইব কৰক এবিকে মাইণ্ড আৰু অন কৰি দিয়ক বেল আইকনটো। নমস্কাৰ বন্ধুসকল, মই আজি আপোনাক দেখুৱাম কেনেকৈ নিজৰ নামত ৰিংটনছ বনাব। তো নিজৰ নামত ক'লে ভুল হ'ব, আপুনি যিকোনো নামতে ৰিংটন বনাব পাৰে। তো ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মোৰ এটা সৰু ৰিকুৱেষ্ট আছে, যদি এতিয়াও আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰক আৰু কাষৰ বেল আইকনটো অন কৰক। তো বন্ধুসকল, নিজৰ নামত ৰিংটনছ বনাবলৈ হ'লে প্ৰথমতে আপুনি ক্ৰম ব্ৰাউজাৰ অপন কৰিব। বেলেগ কোনো ব্ৰাউজাৰত আপুনি ডাউনলোড লিংক নাপাব, তাৰপৰা আপুনি প্ৰথমতে ক্ৰম ব্ৰাউজাৰ অপন কৰিব। গুগল অপন কৰিলেও কিন্তু কাম নহ'ব, তো আপুনি জাষ্ট ক্ৰম ব্ৰাউজাৰত যাই গুগলত যাব। তো গুগলত যোৱাৰ পিছত আপুনি চাৰ্চ বাৰত চাৰ্চ দিব FDMR স্পেচ দি আপুনি যাৰ নামত ৰিংটনছ বনাব খুজিছে জাষ্ট তাৰ নামটো ইয়াত দিব। তো মই মোৰ ফ্ৰেণ্ডৰ এটা নাম দিছোঁ, চাৰ্চ দিব। চাৰ্চ দিয়াৰ লগে লগে আপুনি বহুতো লিংকছ পাব। তো আপুনি জাষ্ট ছেকেণ্ড যিটো লিংক ফ্ৰী ডাউনলোড মোবাইল ringtones.com জাষ্ট ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি তলফালে যাব। তলফালে যোৱাৰ পিছত আপুনি ইয়াত চাইছে ডাউনলোড, জাষ্ট আপুনি এই ডাউনলোডত ক্লিক কৰিব। তো ক্লিক কৰাৰ পিছত অলপ লোডিং হ'ব। তো অটোমেটিকলি ৰিংটনটো ক্ৰিয়েট হৈ গৈছে। তো মই প্লে কৰি অলপ শুনাই দিছোঁ। তো নিশ্চয় শুনিছে ৰিংটনটো অটোমেটিকলি বনাইছে ক্ৰম ব্ৰাউজাৰে। তো আপুনি যদি ডাউনলোড কৰিব খোজে তো থ্ৰী ডটত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত জাষ্ট এই ডাউনলোড বুলি ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপুনি ৰিংটনছটো ডাউনলোড কৰিব পাৰিব। তো যদি আপুনি বিচাৰিছে যে আপুনি ৰিংটনটো হিন্দী লেংগুৱেজত বনাব খুজিছে, তো আপুনি জাষ্ট বেক ফালে যাব। বেক কৰিলে আপুনি তৃতীয় নম্বৰ লিংকটো চাওক, ফ্ৰী ডাউনলোড মোবাইল ringtones.com এইটো চাইছে। তো আপুনি ইয়াত লিখা আছে সিদ্দিক প্লিজ পিক আপ দ্য ফোন FDMR হিন্দী নেম MP3 ৰিংটন। তো আপুনি জাষ্ট এইটো লিংকত ক্লিক কৰিলে আপুনি হিন্দী লেংগুৱেজত এই ৰিংটনটো ডাউনলোড কৰিব পাৰিব। তো ডাউনলোড লিংক ইয়াত দিয়া আছে, জাষ্ট আপুনি ইয়াত ক্লিক কৰিলে ডাউনলোড কৰিব পাৰিব। তো আশা কৰোঁ নিশ্চয় বুজি পাইছে। থেংক ইউ ফৰ ৱাচিং। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক দিয়ক, আপোনাৰ বন্ধুসকললৈ শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো